Hi everyone and good morning. এই মিনি ভ্লগটো হৈছে 7 মাৰ্চৰ। ৰাতিপুৱা যে উঠিবৰে মন নাযায়, কিন্তু নুঠিলে নহ'ব নহয়। আমাৰ ক্লাছ টেষ্ট চলি আছে আৰু আজি হৈছে লাষ্ট ডে অফ এক্সাম। ৰাতি যিমান দেৰিলৈকে পঢ়িলেও ৰাতিপুৱা এবাৰ চাব লাগিবই। তাতে সিদিনা আছিলে ইকন'মেট্ৰিক্স আৰু এডুকেশ্যন। আৰু মই ইয়াত জল্দি কলেজ আহি পালোঁ। সকলোৱে পূৰা বহি গৈছে নিজৰ নিজৰ চিটত। তাৰপিছত আমাৰ প্ৰথমটো এক্সাম শেষ হোৱাৰ পিছত নেক্সট এক্সাম দি আমি আহিলোঁ কম্পিউটাৰ ক্লাছত। আৰু ইয়াত দেখিছে ঘৰত কোন? তৃষা। আচলতে আজি মোৰ বাৰ্থডে, চ' তাই মোক ছাৰপ্ৰাইজ দিব আহিছে। আৰু এইজনী হৈছে ৰিমি। জন্মদিন বুলি ঘৰত প্ৰত্যেক বছৰে এভাগ শৰাই দিয়ে, এয়া সকলোৱে খাবলৈ আহিলে। তাৰপিছত আমি তিনিও মিলি গ'লোঁ ফাষ্ট ফুড খাবলৈ। এণ্ড থেংক ইউ অল অফ মাই কিউট ফ্ৰেণ্ডছ, যিসকলে মোক ইমান ধুনীয়াকৈ উইচ কৰিছে। এণ্ড আজিলৈ আহিছোঁ, বাই বাই।